Wow, sangat dulu. Ya. এইটো চাইনা পুঠি চাইনা Saya udah. এক দুই তিনি সেইবিলাক মাছ ধৰিব যাম আজি কিমান মাছ ধৰিম আপোনালোকে চাই থাকক আজি এনেকুৱা মাছ আছে ৰ'দ দিছে এইবিলাক মাছে মাছ দেখাই মাছ কেনেকৈ ধৰি আজি দেখাই আছো আহিছে চব খানা হাৰাইছে মুঠতে গাইছে আজি এনেকুৱা মাছ ধৰিম আপোনালোকক দেখুৱাই আছোঁ মানে ঘনজালত আমাৰ এইফালে ঘনজাল বুলি কয় ঘনজালত আধা কেজিমানকৈ উঠি আছে একবাৰ সেই পুখুৰীটোত মাছ আছে তাতে আমি মাছ ধৰিম ডাঙৰ মাছ আছে আজি মাছ ধৰিম মোৰ লগত এইবিলাক সহকৰ্মীগিলাক আছে এইবিলাক ইহঁতেও আজি জাল মাৰিব ইহঁতে ঘৰত থাকিলে এনেই থাকিব নাই গোটেই জাল তাল মাৰি থাকিব দিয়ক এই আমাৰ এইবিলাক পথাৰ বহুত ডাঙৰ পথাৰ এতিয়া মাছে মাছ যাবাৰ বহুত মাছ হৈছে এইবাৰ মাছ ধৰিম ৰাইজ চাই থাকিবি খালি ফাইনেলি আমি মেইন জেগাখিনিত আহি পালোঁ এইখিনিতে মাছ মাৰিম ইয়াতে ঘনজাল পেলে আছে আৰু ঘনজাল প্ৰায় মাছ বহুত উঠি আছে এইখিনিত মাৰিম এইখিনিত মাছে মাছ ৰাইজ তোৰ ৰেডি নে Ya, झाले तर माझं तरी झालं. ভাল ভাগ্য মাছকেইটা উঠবা লাগিলে মাছে মাছ বহুতে এইটো চাইনা পুঠি চাইনা চাইনা উঠি এইবিলাক মাছ পালো সেই যায় মাছ
মাছ মাৰি আহিলোঁ কি মাছ পাইছোঁ আমি দেখাই দিম হা 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 দে দে তিনি সেইবিলাক মাছ পালোঁ আমি এইবিলাক হ'ল সৰু মাছ এইটো হ'ল ডাঙৰ মাছ এইটো কি কমল কাঠ আৰু এইটো ভকুৱা নে কি এইটো কমল কাঠ মজা আমি তিনিটা জাল মাৰিছিলোঁ আজি এসোপা মাছ পাইছোঁ তামাম খাম আজি এই আমি এতিয়া মাছ ভাগম ৰাইজ ডাঙৰ মাছ পাইছোঁ ডাঙৰ এইটো কি মাছ কমল কাঠ আৰু এইটো ভকুৱা প্ৰায় 1 কেজিমান হ'ব 1 কেজিমান হ'ব তাৰপিছত 4 কেজি 5 কেজিমান হ'ব আমি একবাৰে টানিছোঁ একবাৰ টানাতে এইবিলাক উঠি আৰু সৰু মাছ উঠি এইবিলাক আৰু সৰু মাছ উঠিছে সৰু মাছ বহুত পোৱা নাই আমি ডাঙৰ মাছে পাইছোঁ ডাঙৰ মাছৰে আমি প্লেনিং কৰি গৈছোঁ মিনিমাম কিমান হ'ব 3 কেজিমান হ'ব নাই 3 কেজি 4 কেজিমান হ'ব দেই ৰাইজ ৰাতি ভাত খাব আহিছোঁ ৰাইজ